কুৱেশ্যন নম্বৰ 1 ভাৰতৰ প্ৰথম ICS অফিচাৰ কোন আছিল? উত্তৰটো হৈছে শ্ৰী সুৰেন্দ্ৰ নাথ। কুৱেশ্যন নম্বৰ 2 ভাৰতৰ সৰ্বপ্ৰথম কবি কোন আছিল? উত্তৰটো হৈছে মহৰ্ষি বাল্মীকি। কুৱেশ্যন নম্বৰ 3 বিশ্বৰ সকলোতকৈ ডাঙৰ মহাকাব্য কোনখন? উত্তৰটো হৈছে মহাভাৰত। কুৱেশ্যন নম্বৰ 4 কোনখন দেশত লিখিত সংবিধান নাই? উত্তৰটো হৈছে ইংলেণ্ড। কুৱেশ্যন নম্বৰ 5 ভাৰত পাকিস্তানৰ সীমা নিৰ্ধাৰণ কৰা লাইনডালক কি বুলি কোৱা হয়? উত্তৰটো হৈছে ৰেড ক্লিফ লাইন। কুৱেশ্যন নম্বৰ 6 ভাৰতবৰ্ষৰ সকলোতকৈ ধুনীয়া অট্টালিকাটোৰ নাম কি? উত্তৰটো হৈছে তাজমহল। কুৱেশ্যন নম্বৰ 7 ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰটো হৈছে 1935 চনত। কুৱেশ্যন নম্বৰ 8 ভাৰতৰ সকলোতকৈ পবিত্ৰ নদী বুলি কোনখনক কোৱা হয়? উত্তৰটো হৈছে গংগা নদী। কুৱেশ্যন নম্বৰ 9 ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়? উত্তৰটো হৈছে কৃষ্ণা নদীত। কুৱেশ্যন নম্বৰ 10 ভাৰতৰ প্ৰথম তেল শোধনাগাৰ কোনটো? উত্তৰটো হৈছে